নমস্কাৰ আদাব আৰু চালাম মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈ ঈদ মুবাৰক। যোৱা বছৰ আমি এনেকৈ ঈদ পালন কৰিব পৰা নাছিলোঁ মহামাৰী কৰোণাৰ কাৰণে, গতিকে এইবাৰ সুন্দৰভাৱে বিহু পালন কৰিলোঁ আৰু আজি ঈদ। গতিকে হাই হেল্ল' মেন হাউ আৰ ইউ, মই লুকমান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল লুকমানছ ব্লগ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল লুকমানছ ব্লগ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'বোৰ আপলোড কৰিলে নটিফিকেশ্যন পাই থাকিব। গতিকে ঈদো আমি সুন্দৰভাৱে পালন কৰিলোঁ আৰু ঈদৰ দিনাখন আমি সকলোৱে গা পা ধুই নতুন সাজ পিন্ধি পেলাই আমি ঈদৰ নামাজত ওলাই যাওঁ আৰু ঈদৰ কাৰণে কিবা ক'বা? এয়া মোৰ লগত ল'ৰা ছোৱালীয়ে আমাৰ গাঁৱৰ পোৱালি কেইটামান আছে, নতুন সাজ পিন্ধি পেলাই। কাপোৰ কি লৈছা এবাৰ ঈদত? লং পেণ্ট চাৰ্ট। আৰু তুমি? কুৰ্তা পাইজামা পাঞ্জাবী। আৰু তুমি? চাৰ্ট জিন্স পেণ্ট লৈছা। গতিকে দেখা পাইছে, গতিকে ঈদৰ দিনাখন সকলোৱে এসাঁজ নতুন সাজ পিন্ধি পেলাই বা নতুন কাপোৰ লয় আৰু ঈদৰ কাৰণে আমাৰ গাঁৱত সৰু সুৰাকৈ এটা গেট এটা সজাই ৰখা হৈছে। মই গেটটো অকণমান দেখুৱাম। এয়া চাওক, সৰু সুৰাকৈ গেট এটা সজাই ৰখা হৈছে। এইটো গেট আৰু গাঁৱৰ আৰু ফ্লেগৰে গোটেই গাঁওখন সজাই ৰখা হৈছে সুন্দৰভাৱে। আৰু অলপ পিছত মানে 9টা বজাত নামাজ হ'ব। গতিকে নামাজৰ পৰিৱেশটো দেখুৱাম, তাৰ বাবে চাই থাকিব মোৰ ব্লগটো। উপলক্ষে আমাৰ গাঁৱৰ বহুকেইজনে শুভেচ্ছাসমূহ অসমবাসী ৰাইজক শুভেচ্ছা বাৰ্তা দিবলৈ ৰখি আছে। গতিকে আহক তেখেতলোকৰ পৰা শুভেচ্ছা বাৰ্তাটো লৈ লওঁ। আজি ঈদ উল ফিতৰ, গতিকে সমূহ বৰভেটি ৰাইজক লগতে সদৌ অসমবাসীক আজি মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ওপৰৱালাৰ আমি অশেষ ধন্যবাদ যে যোৱা বিগত 2 বছৰে আমি ঈদগাহত নামাজ পঢ়িব পৰা নাই কৰোণাৰ এই সংকটৰ দিনত। গতিকে এইবাৰ যে ওপৰৱালাই ভগৱন্তই যে আমাক ঈদগাহত নামাজ পঢ়িবলৈ সুবিধা দিয়াৰ কাৰণে তেখেতকো আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আসসালামু আলাইকুম। সমূহ ৰাইজলৈ তথা অসমবাসীলৈ ঈদৰ শুভেচ্ছা জনালোঁ। যোৱা কৰোণা মহামাৰীৰ কাৰণে 2টা বছৰ আমি ঈদৰ ভালকৈ ঈদ পালন কৰিব নোৱাৰিলোঁ। এইবাৰ কৰোণা মহামাৰী নাই, আমাৰ ঈদগাহ মাঠত সকলোৱে মিলি ঈদৰ নামাজ পঢ়িম বুলি আশা কৰিলোঁ। তাতে আগন্তুক যি গুচি গ'ল আমাৰ ৰঙালী বিহুৰ ওলগ জনাই, লগতে অসমীয়া নৱবৰ্ষক শুভেচ্ছা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। অসমবাসীলৈ ঈদ মুবাৰক থাকিল। ঈদ মুবাৰক মাইনা, ঈদ মুবাৰক। ঈদ মুবাৰক বুলি কৈ দিয়া। মাইনা কাপোৰ লৈছেনে ঈদত? লৈছা? ঈদ মুবাৰক আপোনালোক সকলোলৈ। সমূহ অসমবাসী ৰাইজলৈ ঈদ মুবাৰক যাচিলোঁ। কাৰণে বাবু দেউতাক এয়া গা ধুৱাই পেলাই নতুন কাপোৰ পিন্ধাই দিয়া হৈছে। চাওক, ইহঁতলৈ যিযোৰ চুট দুযোৰ অনা হৈছিল, গতিকে কি চুট নামটো পাহৰি লওঁ, মনত পৰিছে, গাৰ্লি চুট দুযোৰ পিন্ধাই দিয়া হৈছে। চাওঁ বাবু, অকণমান হাঁহি এটা মাৰি দিয়া, কৈ দিয়া ঈদ মুবাৰক, ঈদ মুবাৰক। এই বাবু কৈ দিয়া ঈদ মুবাৰক। আৰু এইটো জোতা ফিটা খুলি আছে, চাওক টানি টানি। আমাৰ বাবুটোক নতুন কাপোৰ পিন্ধাই পেলাই অকণমান বোলো ঘূৰাই লৈ আহোঁ, গতিকে ঘূৰাবলৈ আহিছোঁ। যিহেতু মানুহ নামাজলৈ গৈ আছে, ময়ো নামাজত যাব লাগিব, অকণমান তথাপি ঘূৰাই লওঁ। এইয়া নামাজত গৈ আছে মানুহবিলাক। তুমি যাবা নেকি বাবু? এই আছোচোন, নামাজত গৈ আছে মানুহবিলাক। কিমান সোপা মানুহ নামাজত গৈ আছে দেখিছানে? এই আছোচোন, কিমান মানুহ নামাজত গৈ আছে। সকলোৱে নামাজ পঢ়িব গৈ আছোঁ, আজি ঈদৰ নামাজ। গতিকে এতিয়া আমিও ঈদৰ নামাজত গৈ আছোঁ আৰু ঈদৰ নামাজত এখন লৈ যাব লাগিব, এখন জাই নামাজ বুলি কয়, কাৰণ মানুহ বহুত হ'ব। মানুহ বহুত হোৱাৰ কাৰণে তাত কি জেগাৰ অসুবিধা হ'ব। গতিকে জেগাৰ অসুবিধাৰ কাৰণে নিজৰ এই পাখি লৈ যাব লাগে, এইখনক জাই নামাজ বুলি কয়। তেন্তে ব'লক নামাজলৈ। ঈদৰ নামাজৰ কাৰণে যিমান সময় ওচৰ চাপি গৈ আছে, সিমান মানুহৰ ভিৰ হৈ গৈ আছে। মোৰ পিছ চাইডে দেখা পাইছে কিমান মানুহ একদম লাইন হৈ আছে আৰু আহিবলৈ বাকী আছে, আহি থাকিব। আৰু ঈদৰ নামাজখনৰ কাৰণে মানুহ বহুত দূৰৰ পৰা আহিছে। আহি পাই গ'লোহি। এইখনে হ'ল আমাৰ ঈদগাহ। ইয়াতে ঈদৰ সমূহীয়া নামাজ পঢ়োৱা হয় আৰু এয়া মানুহ দেখিছে ঈদগাহৰ ভিতৰতে গৈ আছে। ফিতৰৰ নামাজৰ আগমুহূৰ্তলৈকে ফিতেৰা আৰু জাকাত দিয়া হয়। গতিকে মানুহবিলাকে চাওক, ইয়াত ফিতেৰা আৰু জাকাত দি আছে, কাৰণ ফিতেৰা আৰু জাকাত নামাজৰ আগমুহূৰ্তত দি পেলাই আদায় কৰিব লাগিব। সমূহীয়া নামাজত এয়া চাওক, লাহে লাহে মানুহৰ ভিৰ হৈ গৈ আছে আৰু ধুনীয়াকৈ এয়া পাতি পাৰি দিছে। আৰু কিছুমানে মই কৈছোঁ জাই পাতি লৈ নিজে লৈ আহে। মানুহ বহুত ভিৰ হ'ব, যিহেতু 9টা বজালৈকে 9টা বজাৰ আগমুহূৰ্তলৈকে মানুহ আহি থাকে। আমাৰ নামাজৰ টাইম 9টাত দিয়া হৈছে। ইনশাআল্লাহ 9টাতে নামাজ আৰম্ভ হ'ব
আমি কিছুজন মানুষ কিয় এনেই হৈ আছো ৰাস্তাত আমি বহি আছো কিয় হৈ আছে আহক ইনশাল্লাহ কাটাকানি বহক এই ৰ'দ ভাই মহাতাৰাম দৃশ্য বুজিব এই ৰ'দখিনি একেই ৰ'দ নহয় মেইন ৰ'দ হৈছে হাতৰ ময়দানৰ ৰ'দ এই ৰ'দ একেই নহয় হাতৰ ময়দানত কি কৰিম আমি এনেকৈ হাতৰ ময়দানত এনেকৈ নামাজৰ নিয়ত কৰি দিয়া হ'ব কাৰণ এই নামাজ বছৰত দুবাৰ আহে তাতো এইবাৰ আল্লাহ তাবাৰক তাআলা আমাৰ ইমান খুশ নচিব বনাইছে যে আল্লাহ তাবাৰক তাআলা দুবছৰৰ মূৰত আমি একেলগে জমা হৈছোঁ আমি ৰোজা ৰখা নাই ভাই মহতাৰাম দোস্ত বুজুৰ্গ এটা ৰোজা নামাজৰ টাইম হৈ গ'লগৈ এয়া এতিয়া আমি খাৰা হৈছোঁ নামাজ পঢ়িম 2 মিনিট নালে গুনাহগার খতগার সিয়াকার বদকর মাওলা ইয়া রাব্বুল আলামিন আল্লাহ আপনি মহান হুকুম মাওলা পবিত্র মাহে রমজানের রোজা রেখে মাওলা রব্বুল আলামিন আল্লাহ আপনি যে নিয়ামত দান করেছে মাওলা ঈদুল ফিতরের নামাজ আদায় করে মাওলা আপনার শাহিদ আয় আল্লাহ প্রত্যেককে তুমি ক্ষমা করে দে মাওলা আয় আল্লাহ আমাদের প্রত্যেকের মা বাবার জীবনে গুনাহ কথা মাফ করে দে মাওলা আয় আল্লাহ যার মা বাপ দুনিয়ার বিপদে চিন্তা হয়েছে মাওলা আয় আল্লাহ প্রত্যেকের খেদমত করে তুমি তৌফিক দান করে মাওলা হায়াতে তৈবা তুমি দান করে মাওলা মাওলানা ইন্নাকা আনতাত তাওয়াবুর রহিম ওয়া সাল্লাল্লাহু তাআলা আলা খায়রি খালকিহি মুহাম্মদ ওয়া আলিহি ওয়া আসহাবিহি আজমাইন আমিন আমিন বিরহমাতিকা ঈদৰ নামাজ কমপ্লিট হ'ল এইবাৰ সমূহীয়াভাৱে একেলগে ঈদগাহত ঈদৰ নামাজ পঢ়িলোঁ ভাল লাগিল গতিকে আপোনালোকে দেখা পালে ঈদৰ নামাজখন খালি দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে বেয়া লাগিছে বহুতে আজি 2 বছৰৰ মূৰত আমি যি ঈদুল ফিতৰৰ নামাজ পঢ়িলোঁ সঁচাকৈ বহুত আনন্দিত হৈছোঁ 2 বছৰ আমি পঢ়িব পৰা নাছিলোঁ সমূহীয়া হিচাপে আজি আমি চবেই মিলি পেলাই পঢ়িলোঁ অশেষ আনন্দ লাগিলে ভাল লাগিলে আসসালামু আলাইকুম বহুত ভাল লাগিল যোৱা 2 বছৰ আমি ঘৰত পঢ়ি আছিলোঁ এই বছৰ আহি একেলগে পঢ়িব পাইছোঁ বহুত ভাল লাগিছে আল্লাহ কৰক যাতে গোটেই সমাজখন এনেদৰে এক হৈ পেলাই চলি পেলাই যাওক আল্লাহ কৰোণা পৃথিৱীৰ পৰা উঠাই দিয়ক বহুত ভাল লাগিছে বহুত ৰাইজক দেখি পেলাই এনেকুৱা লাগিছে যেন কিবা পুনৰ্জন্ম পাইছোঁ আল্লাহ সকলোকে শান্তি দান কৰক আসসালামু আলাইকুম বহুত ভাল লাগিল আজি ঈদৰ দিন সমূহীয়াকৈ সকলোৱে আজি 2 বছৰৰ মূৰত নামাজ পঢ়িবলৈ পালোঁ সঁচাকৈ বৰ ভাল লাগিছে 2 বছৰটো নামাজ পঢ়িব নোৱাৰিলোৱে লকডাউনৰ কাৰণে সমূহ অসমবাসী ৰাইজলৈ ঈদ মুবাৰক ঈদ মুবাৰক সমূহ অসমবাসীলৈ আজি প্ৰায় 2 বছৰ ধৰি আমি আমাৰ ঈদগাহ ফিল্ডত নামাজ পঢ়িব পৰা নাছিলোঁ এই বছৰ আমি 2 বছৰৰ মূৰত একেলগে সকলোৱে ঈদগাহ ফিল্ডত নামাজ আদায় কৰিছোঁ তো তাৰ কাৰণে আল্লাহৰ লাখ লাখ শুক্ৰিয়া ধন্যবাদ ঈদ মুবাৰক অসমবাসীলৈ সমূহ অসমবাসীলৈ ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক ইবনা ঈদ মুবাৰক ঈদ মুবাৰক ঈদ ঈদ মুবাৰক এখন দেখাব নোৱাৰিলোঁ কাৰণ কেমেৰাটো অকণমান তাত ৰাখিব লাগিছিল ওপৰত ৰাখিব লাগিছিল কিন্তু ওপৰত ৰাখিব নোৱাৰিলোঁ গতিকে ঈদৰ নামাজখন তেনেকৈ দেখাব নোৱাৰিলোঁ গতিকে বেয়া নাপাব যিখিনিয়ে দেখুৱালোঁ তাই কেনেকুৱা লাগিল ব্লগছটো চাই আপোনালোকে জনাব ঈদৰ ব্লগছটো চাই আৰু চাই থাকিব মোৰ ব্লগছটোতো গম পাইছে লোকমানছ ব্লগ আৰু মোৰ ব্লগছটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ